কালি মনি জীৱিকাৰ কিস্তি মাৰিবলৈ আহিছিলোঁ Hdfc বেংকত। তাৰপিছত 24,250 টকা আছিল। তাৰে পইচাখিনি 550 টকা নোটখিনি মিচিঙত দিয়ান্তে গোটাই ক্লিয়াৰ হৈ গৈছে, বজা নাই এটাও। 1500 টকা তাৰপিছত হাতত লৈ কেনে 1500 টকা জাল নোট বুলি চাইড কৰি ৰাখিছে। চিলিষ্টামো মাৰা নাই আমাৰ চকুৰ আগত। Hdfc বেংকত চিলিষ্টামো মাৰা নাই। তাৰপিছত আমি ক'লোতে আমাৰ সদস্য গোটৰ পইচা এইটো ফটো এটা মাৰবা দিয়ক আমাক। ডাঙৰ মোবাইল আছে আমাৰ লগত, প্ৰুফ এটা দিয়ক আমাক। আমি সদস্যখিনিক কি দেখাম? তাৰপিছত কৈছে যদি প্ৰুফ লাগে তোমালোকে কালি আহিবা, কাক কাক প্ৰুফ লাগে লৈ আহিবা কালি। ইয়াতে আমাৰ সদস্যখিনি কালি যাই কেনে মই কথাখিনি আলোচনা কৰিলোঁ, সদস্যখিনি গোটাই আহিছে ওলাই। আজি ৰাতিপুৱাই মাতিছি, এতিয়া ৰাতিপুৱাৰ পৰা আমি ৰখি আছোঁ, এতিয়া 2টাই বাজি যাব, এতিয়ালৈকে আমাক লগ কৰা নাই ছাৰে। নোটখিনি জাল নোট আছিল নেকি তাৰ মাজত? জাল নোট নাছিল আমাৰ, জাল নোট ইহঁতে কিবা এটা কৰিছে, নহ'লে কিয় পলাইছে ইহঁতে? পলাব নালাগিছিল না? কোনে পলাইছে? কেচিয়া ছাৰে পলাইছে, আমাক লগ কৰা নাই এতিয়া বৰ্তমান। আমি ৰাতিপুৱাৰ পৰা ৰখি আছোঁ ৰাতিপুৱাৰ পৰা। বেংকত গৈছিল? বেংকতে আছোঁ আমি এতিয়া, বেংকৰ পৰা এতিয়া আহিলোঁ। তাৰপিছত তাৰে ছাৰৰ হাতৰ লগত আলোচনা কৰিলোঁ, ছাৰ হাতে বুলি কৈছে তাতে এজাহাৰ দাখিল কৰিব পাৰা তোমালোকে যদি লগ কৰা নাই ছাৰে। থানাত আহিছে? থানাত আহিছোঁ আমি এতিয়া বৰ্তমান। এজাহাৰ দিব এতিয়া? এজাহাৰ দিম আমি এতিয়া। আমাক ন্যায় লাগে এতিয়া। 10জনৰ পইচা নিজা পইচা হ'লে এইটো কিবা এটা কৰিলোঁ হয় আমি। এতিয়া 10জনৰ পইচা 10জনে মানিল নলয় নাই এইটো পইচা। জাল নোটখিনি বেংকৰে আছিল নেকি? বেংকৰে আছিল, মানে বেংকৰে থাকিব লাগিব, যিহেতু আমাক হেৰি দিয়া নাই পইচাখিনি। আৰু 10জনে আমি 10জনে পইচাখিনি উঠাই আছোঁ। আৰু 3টা কিস্তি মাৰলোৱে ভালে ভালে, এতিয়া 4টা কিস্তি আছিল কালি। এইবাৰ এনেকুৱা কৰলাক। আৰু আগে পিছে আমি লোন লৈয়ে আছোঁ বেংকৰ পৰা। Hdfc বেংকত আহিছিলোঁ, পইচা থ'বৰ 8,800 লোনৰ পইচা আৰু মাহেকীয়া কিস্তি। মোৰ আগতে বাইদেউ এজনী মানে লোনৰ কিস্তি মাৰিছিল, সেই বেলেগ এটা গোটৰ। তাৰ সেই গোটটো মাৰাৰ লগে লগে বাইদেউ ছাৰে 1500 টকা এটা জাল নোট বুলি হেৰি কৰিলে। গোটৰ পৰা নহয়, সেই বাইদেউজনীৰ মানে 1500 টকা এটা জাল নোট বুলি ওলাই গ'ল। আৰু তাৰপিছত মোৰ বহুত ভয় হ'ল, আৰু যে মোৰো যদি আৰু সেনেকুৱা হয়। বাৰে বাৰে মই পইচাখিনি চেক কৰিলোঁ, কিন্তু মোৰ জাল নোট নাছিল পইচাখিনি। ময়ো চেক কৰিলোঁ, বাহিৰত আহি কেনে মোৰ মালিকেও চেক কৰিলে, আৰু 2জনকো চেক কৰিব দিলোঁ, কিন্তু পইচাখিনি জাল নোট নাছিল। তাৰপিছত যেতিয়া মই মানে কেচিয়া ছাৰহঁতক দিলোঁ, দিয়াৰ পিছত যেতিয়া মিচিঙত দিলা, কিন্তু পইচাখিনি বজি যোৱা নাই। নাযোৱাৰ পিছত মোৰ কিন্তু ছাৰে ক'লে তোমাৰো 500 টকাখন ওলাইছে। তাৰপিছত কেনেকৈ মোৰ 500 টকা নিশ্চয় ছাৰে কিবা ভুল কৰিছে। মোৰ কিন্তু পইচাখিনি মোৰ জাল নোট নাছিল, কাৰণ মই বাৰে বাৰে যেতিয়া হেৰি কৰিছিলোঁ, মানে পইচাখিনি মিলাই চাইছিলোঁ, তেতিয়া মোৰ একো জাল নোট। গণ্ডগোলটো 2টা আত্মসহায়ক গোটৰ হ'ল। আত্মসহায়ক গোটৰ হয়। প্ৰথম টাইম বেলেগ এটা, ফাৰ্ষ্ট টাইম যেতিয়া মনি জীৱিকা লৈছিল তেতিয়া মোৰ ভয় হৈছিল, মোৰো কিজানি আছে। বাৰে বাৰে আপোনালোকৰ গোটটোৰ নাম কি? মোৰ নাম মিলিজুলি গোট। জাল নোট কাৰ আপোনালোকৰ নাছিল? তাৰমানে জাল নোট আমাৰো এখন 500 টকা ওলাইছে, কিন্তু আমাৰ নাছিল। কিন্তু মই বাৰে বাৰে এটাৰ ওলোৱাৰ পিছত বাৰে বাৰে চেক কৰিছোঁ, মই বাহিৰত আহিও পইচাখিনি চেক কৰিছোঁ মোৰ, বাকী বেলেগকো চেক কৰিব। আপোনালোকৰ অভিযোগ অনুসৰি বেংক কৰ্তৃপক্ষই হেৰি কৰিছে, তাতে মানে জাল নোট হেৰি কৰাই দিছে, দি পেলাই আমাক ভুৱা কৰিছে। এতিয়া আকৌ তামোলপুৰ থানাত আহিছে? এতিয়া তামোলপুৰ থানাত আহিছোঁ আমি, আমাক ন্যায় লাগে। আৰু কেচিয়াৰ ছাৰক আমাক সোনকালে আহিব লাগে। কেচিয়াৰ ছাৰ পলাইছে, আমি ৰাতিপুৱাৰ পৰা আমাক মাতিছে যে যদিহে প্ৰুফটো লাগে। আৰু মই কৈছোঁ যে মোবাইলটো ফটো মাৰোঁ, ফটো মাৰিব নেদে। এজাহাৰ দিছে নেকি? এজাহাৰ দিছোঁ আমি, দাখিল কৰিছোঁ ছাৰ। মোবাইলটো আমাক ফটো মাৰোঁ আৰু পইচাখিনি ঘূৰাই নিদিয়ে। যে নাই পইচা দিয়াৰ হেৰি নাই, চিষ্টেম নাই আমাৰ ঘূৰাই দিয়াৰ। ঘূৰাই যদি চিষ্টেম নাই, আমাৰ ফটো মাৰি নেযাওঁ, ফটো মাৰিবও নোৱাৰা।